guys, welcome back to my YouTube channel Ustadi Lora. To এতিয়া মই টাউনত আৰু ইয়াতে গাহৰি মাংস লৈ আছো। পিকনিক ক'ত যাম? পিকনিক আমি যাম ফাৰ্ষ্টে পবিতৰা পৰা চনকা যাম। আৰু এনেকৈ আমি হালধীয়া পথাৰৰ সৌন্দৰ্য চাইছে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো। বৰ্তমান আমি জাৰগাঁও আহি পালো আৰু ইয়াতে বজাৰ কৰিলো। মটৰ কিমান লৈছে? মটৰ একো লৈছো, এটা পৰিলে হ'ল ন। গাজৰ কেনেকৈ দিছা? 10 টকামান। এই নালাগে দিয়ক দাদা। চালাড খাম। নাই ভাজি মিক্স ভাজি হ'ব এটা। 10 টকামান দি দিয়া। মাংস ভাত হ'লে হয় ধুনীয়া একমুঠি লৈ লওঁ। ধুনীয়াটো লাগিব, পিঁয়াজটো লাগিব, নহৰুটো লাগিব। ইয়াতে বজাৰ পাতি কৰি লৈ আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলো। আৰু ইফালে বক্স বজাই বজাই টমটমত পিকনিক গৈ আছে আৰু আমি বাইকত। এনেকুৱা টমটম হ'লেও লগৰবোৰৰ লগত বক্স বজাই আনন্দ কৰি যোৱা মজাই বেলেগ। আৰু আহি আহি আমি ইয়াতে আধা ঘণ্টামান ৰখিব লগা হ'ল আৰু ইয়াতে বিদ্যালয় শোভাযাত্ৰা চলি আছে যিহেতু। আৰু এনেকৈ ইমান ধুনীয়া ছোৱালী দেখা পালে মনটো কিবা এটা ভাল লাগি যাবে। তাত আকৌ ডিছ গ্লাছখিনি লৈ ল'ব থাকি গ'ল নহয়, ইয়াৰ পৰাই লৈ লওঁ। আমি আহি পাইছোঁ এতিয়া, তোমালোকে অলপ জলদি আহিলা। আমাৰ অলপ অহা দেৰি হ'ল, বাট একো নাই। কামকেইটাত বজাৰ চজাৰ হৈ গ'ল চব। চনকাত মানে খানাটো নাখাওঁ, পবিতৰাতে গৈ বস্তু বনাম। ফাইনেলি আমি পবিতৰা আহি পালো। আমাৰ আহি পোৱা বহুত বেছি দেৰি হ'ল, সেইবাবে আমি জেগাই বিচাৰি পোৱা নাই, চব দখল হৈ গ'ল। তো এতিয়া ইয়াতে খাব ওলাইছো, ইয়াতে খাম আৰু পুখুৰী পাৰত। আমি 4টা আহিছো আৰু 2জন আহিব আছে। সঁচাকৈ দে ইয়াত জেগা বিচাৰি পোৱাই টান। সেই জেগাখিনি চইচ হৈছিল, বাট লেট্ৰিন আছে, লেতেৰা জেগাখিনি। এতিয়া এইখিনি চইচ কৰিছোঁ আৰু এইখিনিতো লেট্ৰিন এটা আছে। তো যি কি নহওক খাবই লাগিবতো, এইখিনিতে খাম আৰু। আৰু ইয়াত আহি আমি ৰখি থকাই নাই, ইয়াত চৌকা পাতিলেই। তো এতিয়া ভাত বনাব লাগিব, কাৰণ আমি অহা দেৰি হ'ল, এতিয়া 12:30 বাজি গ'লেই। তো সেইবাবে বনাব লাগে আৰু আজি এই পিকনিকত মাংসখিনি বনোৱা দায়িত্ব এই দাদাজনৰ। ফটো বাহিৰে বেলেগ কাম বিচাৰি নাপাওঁ নেকি? মই ইমান ফটো নুঠো নিচিনা গেলা। মা এখনহে লাগে মোক, এইটো মানে কিবা পইচা দিব লাগিব, এখনত 5 টকাকে। মা আৰু এতিয়া আমাৰ কেৰাহীত গাহৰি। তো আজি ৰান্ধনি দাদা গাংগুলী। এটাই বেয়া হ'ল, টেঙিয়া ৰ'দডাল একেবাৰে মাথাতে পৰি থাকে, কাম এটা কৰা শান্তি নাই। ৰ'দটো একেবাৰে সেইটোৱে প্ৰব্লেম আৰু। দাদা ৰ'দ লাগিছেনে? লাগিছে অলপ অলপ। গাংগুলী ৰ'দ লাগিছে? ভাল আছিলে, চাহ আছিলে, ইয়াত বহুত ৰ'দ, পুৰা গা চেকচেকাই গৈছে। ৰ'দত পৰি পৰি আলু পিঁয়াজ কাটি আছে। এনেকৈ শাক পাচলি ধুবলৈ গৈ আছো, প্ৰথমবাৰ পিকনিক খাব হয়। এয়া এতিয়া ধুব লাগিব, দমকলটো বহুত টান। গৰুৱে বিয়াত দিগদাৰ দিয়ে। মেইন কথাটো হ'ল হালধি আনিবলৈ থাকি গ'ল। তো দোকানত গৈছিলোঁ, দোকানত হালধিয়ে নাই। তো দাদা এজনৰ পৰা খুজি আনিছোঁ হালধি অকণ। তো পাহৰি থাকিলোঁ। গাহৰি পিটিকিব লাগিব, গাহৰি সানিব লাগিব। গাইজ গাহৰি সানি আছোঁ। এতিয়া আমাৰ গাহৰিখিনি ফ্ৰাই কৰিছে। তো আমাৰ ভাত খাওঁতে প্ৰায় 3টামান বাজিব। ফাইনেলি গাইছে এতিয়া ভাতটো খাব ওলাইছোঁ। এতিয়া যিহেতু 3:10 হ'লেই, তো ঘৰ পাবগৈ লাগিব। তো ভাতটো খাই লওঁ, বাই বাই পবিতৰা। তো আজি ভাতৰ লগত আছে ভাজি, ভাত, মাংস, গম পাইছে গাহৰি মাংস। আৰু ৰান্ধনি গাংগুলী। দে
মাংসৰ বহুত কষ্ট কৰি বনালোঁ এতিয়া বিলাব মই গোটেইখিনি কষ্ট ময়ে কৰিলোঁ আৰু দেই পঠিলা কৰি লওক হ'ব দে মা ফাইনেলি এতিয়া ভাত পানী খাই মেলি শেষ হ'ল তো এতিয়া বাচন বৰ্তনবোৰ ধুই মেলি সামৰি লওঁ তাৰপিছত এনেকৈ পাহাৰৰ অকুৱা পকুৱা ৰাস্তা দি আহি পাই গ'লো অসম গোৱা চনকা এতিয়া কিন্তু ইয়াত গাড়ী যাম মানিব লাগিব কিন্তু পিকনিকৰ ছিজন বা গাড়ীয়ে গাড়ী আৰু ইফালে চাওকচোন ইমান ধুনীয়াকৈ ডেকৰেশ্যন কৰি থৈছে ভাল লাগিছে পৰিৱেশটো চাই ইয়াত অলপ এতিয়া মানুহ কমিছে কাৰণ এতিয়া বহুত মানুহ গৈছে ঘৰলৈ এনে খোজ দিব জেগা নাছিল তাতহে মোৰ পেণ্টটো কোলা জোতাযোৰ কোলা বালিত একেবাৰে শেষ হৈ গৈছে আৰু ইয়াত আহি মই এটা কথা ভালকে বুজিলো যে ছিংগুল আহি ইয়াত একো লাভ নাই গাৰ্লফ্ৰেণ্ড লাগিব লগত গাৰ্লফ্ৰেণ্ড তেতিয়াহে মজা আছে